আজি ৰাস আমাৰ 29 নৱেম্বৰ আজি ৰাস পাতিছে। এয়া ৰাসৰ নামঘৰত উপস্থিত আৰু এয়া আইসকল আহিছে। এতিয়া ভাগৱত ওলাব। সকলোৱে আছে। এয়া কৃষ্ণ, এয়া আমাৰ ছোৱালী কৃষ্ণ আৰু এয়া ভাগিন, এয়া অসুৰ। আশীৰ্বাদ কৰিব সকলোৱে যেন আজি ধুনীয়াকৈ অভিনয় কৰিব পাৰে ন, ভগৱানে যেন তেওঁলোকক শক্তি দিয়ক, তাকে কামনা কৰক সকলোৱে। এয়া হ'ল যশোধা কৃষ্ণৰ মাক, এয়া কৃষ্ণৰ মাক হ'ব আজিৰ কাৰণে দেই। আজিৰ কাৰণে মোৰ ছোৱালী নহয় আৰু আজিৰ কাৰণে আপোনাৰ নহয়। আমি আহি সত্ৰ পালোহি। সত্ৰত ভাগৱত ঘূৰাই আকৌ যাব। ৰাসলে বুলি ওলাইছোঁ আৰু ভাৱৰীয়া গ'ল খুৱাই বুৱাই পঠালোঁ আৰু এতিয়া আমি ওলাইছোঁ যাবলৈ এটা মুখা। আৰু ৰাসত গৈ কি দেখুৱাব পাওঁ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু ভিডিঅ'টো লাইক কৰিব। আমাৰ তোমালোকো যাবা? ক'লে যাবা? ৰাসলে। ৰাসত কোনে কৃষ্ণ লৈছে? মাহীয়ে। ভাল হ'ব ন? হ'ব। তাই সোনকালে মাতিছে, অকণ সোনকাল কৰ, 9টা বাজিলেই নহয়। অকণমান লৈ পেলাই বহিলে হ'ল, দেৰি হ'ল। বাৰ্বি হ'লে হৈ যাব ব'লা।